নমস্কাৰ, মই দীপজ্যোতি গগৈ আৰু আপোনালোকে চাই আছে ডি নিউজ। মই বৰ্তমান উপস্থিত আছোঁ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্ত বাসগৃহত আৰু পোনে পোনে ভাস্কৰ দত্তৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ভাস্কৰ, আপোনাক ডি নিউজলৈ স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। আজি দীপজ্যোতি আহিলে আৰু ডি নিউজত আহিব পাৰে মই নিজকে বহুত কৈছোঁ, ধন্যবাদ। প্ৰথম এটা আপোনাক কুৱেশ্যন কৰিম। আপোনাৰ ইউটিউব জাৰ্নি 5 বছৰ সম্পূৰ্ণ হৈছে। এই 5 বছৰত আপোনাৰ কি কি তিতা মিঠা অভিজ্ঞতা? তিতা মিঠা বুলি ক'লে 5 বছৰত প্ৰথম মই 22 মাৰ্চ 2017 চনত প্ৰথম হিন্দী চেনেল খুলিছিলোঁ। তেতিয়া মোৰ দৃষ্টিত অকল এটাই অসমীয়া চেনেল আছিল, সেইটো হ'ল দি ইণ্ডিয়ান বয়। ৰোজ কৈছিল তেখেত, এতিয়া নাই। তাৰপিছত ভাবিলোঁ যে অসমীয়া মানুহে চাবনে নাচায়, তো ভাবিলোঁ মোৰ ঘৰত সুধিলোঁ হিন্দীতে খোলক বুলি ক'লে, কাৰণ অসমীয়া মানুহ দেখা নাছিলোঁ। তো সেইটো কাৰণে হিন্দীত খুলিলোঁ। তাৰপিছত হিন্দী আমাৰ অসমীয়া মানে ভাষাৰ যিটো হিন্দী, তো বহুত ষ্ট্ৰাগল কৰিলোঁ। এবছৰৰ পাছত মই পূৰ্বাঞ্চল ইউটিউবত ক্ৰিয়েট কৰিলোঁ চেনেল। তো তাৰপাছত এইটোৱে ক'ম যে কিছুমান বহুত তিতা কেঁহা পাইছোঁ। কিছুমান এনেকুৱা পৰিস্থিতি হৈছে, বাহিৰৰ ফৰেইন কেইখনমান কাণ্ট্ৰি গৈছিলোঁ, তো সেইখন দেশত যাওঁতে মোৰ কিছুমান অভিজ্ঞতা, নজনাকৈ হোৱা কিছুমান ভুল, তো পৰিস্থিতিয়ে মোক কিছুমান ধৰক শিকালে। তাৰ উপৰিও কিছুমান এটা ভেৰি ৰিচেণ্টলি মই এটা ভিডিঅ' বনাইছিলোঁ যে এখন স্কুলৰ সন্মুখত ৰাতি ফৰ্মৰ বাবে, স্কুলৰ চৰকাৰী স্কুলৰ বিদ্যালয়ৰ ফৰ্মৰ বাবে ৰাতি 2 নিশা মানুহে শুইছে তাতে ফুটপাথতে। সেই ভিডিঅ'টো কৰিবলৈ যাওঁতে কিছুমান পৰিস্থিতি হৈছে, যেনে এজন পিতৃয়ে, যিহেতু মই সুধি লৈছিলোঁ যে আপোনালোকৰ কাৰোবাৰ অসুবিধা হ'লে ভিডিঅ' এটা কৰিম, আঁতৰি দিব পাৰে। তথাপিও এজনে আহি পেলাই অকণমান অভদ্ৰামী কৰিছিলে। তো বুজাই বুজে, নুবুজাই নুবুজে, হয়নে? তো কথাটো এনেকুৱা ধৰণৰ হয়। গতিকে কিছুমান এনেকুৱাও হৈছে মোৰ এনেকুৱা যে যাওঁতে বাটটো এনেকুৱা মানে ডেঞ্জাৰ বাট, কেলে আহিলোঁ লাগে। তো কেতিয়াবা অকলে গুচি যাওঁ, ভয় লাগে। তাৰ উপৰিও মেইনলি এক্সপিৰিয়েঞ্চ কিছুমান হ'ল, সেইটো হ'ল যে ছ'চিয়েল মিডিয়াত মানুহৰ মনবোৰ কেনেকুৱা, সময় সাপেক্ষে কেতিয়া সলনি হয়, বা আমি তেখেতলোকক ভিডিঅ'টো যদিও ভিতৰ চোৱা ভাল, প্ৰথমখিনি যদি আমি বেয়া কৰি দিওঁ মানুহে নাচায় ভিডিঅ'টো। তো প্ৰথম চোৱা কি দিলে ভাল হ'ব, সেইখিনি এতিয়াও ষ্ট্ৰাগল কৰি আছোঁ, এতিয়াও শিকি আছোঁ, আৰু ভৱিষ্যতেও, কাৰণ সময় সলনি হৈ যাব, মানুহৰ মন সলনি হৈ যাব, নতুন ছ'চিয়েল মিডিয়া কিবা আহি যাব পাৰে। গতিকে আমি ষ্টিল শিকি আছোঁ, এইবিলাকে মানে ষ্ট্ৰাগল কৰি আছোঁ আৰু বুলি ক'ব লাগিব। সেইখিনি অভিজ্ঞতা। আৰু এটা প্ৰশ্ন আপোনাক, আপুনি চৰকাৰী চাকৰিও কৰে, ইউটিউবাৰো হয়, ফেমিলিও আছে, মানে ইমান বহুত ব্যস্ত, মানে ইমান ব্যস্ত ডেইলি ৰুটিনখন আপুনি কেনেকৈ সকলোৰে মানে মেজৰিটি মানুহে মই এইটো কুৱেশ্যন সোধে, আৰু মই আনকি ঘৰৰ মানুহকো কয় যে ই ঘৰত নাথাকেনিও। তো মই এতিয়া এইটোৱে ক'ম যে 24 ঘণ্টা চবৰ কাৰণে দিয়ে, 6 ঘণ্টা যদি হোৱাৰ কাৰণে দিওঁ, তেনেকৈ যদি আমি ভাগ বতৰা কৰি দিওঁ, আৰু মোৰ অফিচ 7 আৱাৰ্ছ বুলি যদি মই ধৰোঁ, 13 ঘণ্টা মোৰ হোৱা আৰু অফিচত গুচি যায়, হয়নে? বাকী মোৰ হাতত থাকে 11 ঘণ্টা। বহুত ডাঙৰ কথা। সেই 11 ঘণ্টা মই কেনেকৈ অতিবাহিত কৰোঁ, সেইটো ক'বলৈ গ'লে মানে কি হ'ব, মই এনেই হেৰি নকৰোঁ। আজি যদি মই কওঁ চিনেমা এখনো চাওঁ না, মই সেই 3 ঘণ্টাত মই বেলেগ কিবা এটা কৰিব পাৰিলোঁ। তো তেনেকুৱা টাইপৰ হৈ যায় বস্তুটো। মনলৈ এনি টাইম ইউটিউব আহি থাকে। শুব সময়তো মানে মই ভাল কিবা এটা চিন্তা কৰি শুব লাগে, ভগৱানৰ নাম ল'ব লাগে বুলি ভাবোঁ। কিন্তু মই সেইটো নলৈ পেলাই মই কি ভিডিঅ' নেক্সট দিম, কোনটো দিম, ক'ত যাম, সেইটো আইডিয়া আহি থাকে। তো আৰু এনেকুৱা হয় যে শনিবাৰ দেওবাৰ, এতিয়া ছেকেণ্ড ছেটাৰডেত মই যিহেতু বিদ্যুৎ বিভাগত চাকৰি, তো ছেকেণ্ড ছেটাৰডে থাৰ্ড ছেটাৰডে মোৰ অফিচ বন্ধ থাকে। তো সেইখিনি সময় মই পাৰফেক্টলি ইউজ কৰোঁ, মানে ইউজ কৰোঁ বুলি মই ভাবোঁ মানে। কিন্তু এনেকুৱা হয়, ঘৰৰ মানুহে কেতিয়াবা টানা এটা দি থাকে আৰু ইউটিউবকে ভাল পাওঁ আৰু ইউটিউবকে মোক কৰ, তেনেকৈ শুনাই থাকে। তো আৰু উপায় নাই, কিন্তু মানে যি দগা পাল্লাখন বেলেঞ্চ কৰি থাকিবলগীয়া হয়। গালি দিয়া নাই? দিয়ে আচলতে গালি দিয়াটো দিয়ে মানে এনেকুৱা হয়, কথাটো বেয়া পাবই। কোনোবাই যেতিয়া ফেচবুকত দেখে দেওবাৰে ইভিনিং যে টুডে উইথ মাই হাজবেণ্ড, আমুকত গ'লোঁ, তো সেই বস্তুটো যদি বোলে তেখেতৰ নিজৰ হাজবেণ্ড যদি ক'ৰবাত ভিডিঅ' কৰি আহি পেলাই ঘৰলৈ পাহি, তো ডেফিনেটলি মুখখন অকণমান ফুলাই থাকে আৰু কেতিয়াবা। কিন্তু যদি মই 4 দিন ইউটিউবৰ কাৰণে ওলাই যাওঁ, 5 নম্বৰ দিনটো মই পৰিয়ালক দিওঁ, বা ইভাগেও মই সদায়তো মই অফিচ কৰি আহিতো মই ভিডিঅ' কাৰণে নাযাওঁ। তো সেই সময়ছোৱা, এতিয়া মই আজি আহিলোঁ, আজি মই এঠাইলৈ যাবলগীয়া আছে, কিন্তু মই কাইলৈ দিনটো মই পিছবেলা সময়কণ সম্পূৰ্ণ মই ফেমিলিক দিওঁ। তো মই কেতিয়াবা কওঁ যে আৰ্মিত চাকৰি কৰিছোঁ বুলি ভাবাচোন, বা মই এনেকুৱা প্ৰাইভেট ছেক্টৰত কৰিছোঁ বুলি ভাবা, য'ত ৰাতিপুৱা 9টা বজাতে গৈ গধূলি 10টাত সোমাই, তো তেতিয়া কি হ'লহেঁতেন? তো তেতিয়া অলপ মানে বুজি পায় আৰু। 5 বছৰত চবতকৈ কি ভাল লাগিছে? মানুহৰ মৰম বিভিন্ন ঠাইত যেতিয়া যাওঁ, যেতিয়া আৰু বিশেষকৈ যেতিয়া মেচিয়ৰ্ড মানুহসকলে মাতে, তেতিয়াও বেছি ভাল লাগে। মানে যিহেতু মোৰ কণ্টেণ্টখিনি অলপ ইনফৰ্মেটিভ আৰু বেছিকৈ মেচিয়ৰ্ড মানুহে চায়, মই তাতে চাব পাৰোঁ আমাৰ গ্ৰাফটো যিহেতু আহে। তো সেই মানুহখিনিয়ে যেতিয়া মাতে, আৰু এতিয়া কণমানিহঁতেও মাতিবলৈ ধৰিছে, তো মানে তেতিয়া মানে কি তেখেতলোকেও ভিডিঅ'খিনি আঁকোৱালি লৈছে। তো মানে ভাবোঁ যে সকলো পৰ্যায়ৰ মানুহক অলপ কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ, তো ভাল লাগে মৰম দিলে। ইয়াত আৰু এটা আপোনাক মাজতে কথা সুধিম, আপোনাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ? ডাঙৰ কুৱেশ্যন। সেইটো মোৰ লাভ
মেৰেজ বুলি মানে প্ৰথম চিনাকি মই কোনো ফেচবুকত নহয়, প্ৰথম চিনাকি এৰেঞ্জ মোক খুৰাই দেখুৱাই দিছিলে তাৰ পাছত আৰু এবছৰমান মানে কোৰ্টশ্বিপ বুলি কয় এইটো, যিটো আমাৰ বিয়া আগৰ পৰ্যায়, সেইখিনিত মানে প্ৰেমটো হৈ গ'ল আৰু। কিমান দিনৰ হয়নি? কেতিয়া প্ৰায় এবছৰ 2 মাহমান হ'ব, কাৰণ 15 চনৰ জুন জুলাই মাহত মই প্ৰথম মানে চিনাকি হৈছোঁ, বিয়া হৈছে 16 চনৰ অক্টোবৰত 10 তাৰিখে, প্ৰায় এবছৰ 2 মাহ সেয়া আৰু। আজিকালি বহুত ইউটিউবাৰ আছে, মানে ঘৰে ঘৰে বুলি ক'লেও বেয়া নহয়, ঘৰে ঘৰে আজিকালি যদি কিছুমান যুৱ প্ৰজন্মই ইউটিউবটো নিজৰ কেৰিয়াৰ হিচাপে ল'ম বুলি ভাবে, মানে কি পৰামৰ্শ দিব? কেৰিয়াৰ চাওক, মই এটা কথা কওঁ যে যিকোনো বস্তু যেতিয়া সময় দিয়ে ন, যি বস্তু এতিয়া য'ত পইচা যেনিবা মই কোনোবা এটা ব্যৱসায়ৰ পৰা পইচা ঘটো, সেই ব্যৱসায়টো যদি ফুল টাইম সময় দিওঁ তো তেতিয়া সেই ব্যৱসায়টো ঠন ধৰিব আৰু সেই ব্যৱসায়টো আমি খাব পাৰিম। ঠিক তেনেধৰণে ইউটিউবে হওক বা ফেচবুকে হওক, তাত যদি আমি 100% দিওঁ তেতিয়া আমি তাক কেৰিয়াৰ হিচাপে ল'ব পাৰোঁ। কিন্তু এনেকুৱা ডেডিকেটেড হ'ব লাগিব, ভাল বস্তু দিব লাগিব যাতে মানুহে চাই আৰু ভাল টকা আহিব, মানে কনফিডেণ্ট, তো তেতিয়া কেৰিয়াৰ হিচাপে ল'ব পাৰি। আৰু ডাঙৰ মোটা ৰকম এটা লৈ পেলাই ছেকেণ্ড ষ্টেপ ব্যৱসায় পাৰ্মানেণ্ট কিবা এটা কৰিব লাগিব। কাৰণ কেলৈ আমি কিছুমান চিনেমা এনেকুৱা আছে, আমি এতিয়াও এক্টৰ এক্ট্ৰেছবিলাকক চিনেমা কৰিছিলে কিন্তু আজিকালি চিনেমা নাপায়, হয় নাই? কিছুমান এক্টৰ এক্ট্ৰেছৰ আমি নাম পাহৰি গৈছোঁ। তো ছ'চিয়েল মিডিয়াও এনেকুৱা হৈ যায়, আজি মই ভিডিঅ' নিদিয়া মানে মানুহক পাহৰি থাকিব, বা কাইলৈ পৰহিলে আমাৰ চেনেলটো এনেকুৱাও চেনেল আছে ইউটিউবত যাৰ ছাবস্ক্ৰাইবাৰ 10 লাখ, ভিউজ 2000 আহে। তাৰ এক্সাম্পল গেজেট টু ইউজ, তো প্ৰায় 10 লাখ হ'বলৈ 30,000 বাকী, ভিউজ আহে 1500 2000। তো সেই পৰিস্থিতি সি কেতিয়াও ভবা নাছিল যে এনেকুৱা হ'ব। এটা সময়ত যদি ঢেৰ ৰকম যদি বহুত পইচা যদি ঘটি থৈ দিছে বেংকত, তেতিয়া সি চিকিউৰ আৰু কেৰিয়াৰটো তেতিয়া মানে সেইটো পাই চলি থাকিব বুলি পাৰিব। আৰু মই এইটোৱে ক'ম যে কোনোবাই যদি নৱপ্ৰজন্ম আহিবলৈ বিচাৰিছে, ইউটিউবটোক মই ভাবোঁ যে ফুল টাইম হিচাপে কেইদিনমানৰ কাৰণে দি একদমমান টকা গোটাই সেই চেহেৰাটো পৰিচিত হৈ থাকোঁতে এটা ব্যৱসায় বা কিবা এটা সংস্থাপন হৈ সেই টকাখিনি ভাল ব্যৱহাৰ কৰি পেলাই ভৱিষ্যতটো যাতে পিছৰ সময়ছোৱা যাতে কটাব পাৰে সেইটো চিন্তা কৰিব লাগে। আৰু পৰাপক্ষত ফুল টাইম নোলোৱাটোৱে ভাল, কাৰণ এইবোৰ ছ'চিয়েল মিডিয়া নিজৰ নহয়। ইউটিউবটো কেতিয়া বন্ধ হৈ যাব, ফেচবুক কেতিয়া বন্ধ হৈ যাব কোনো garanti নাই, তেতিয়া কিন্তু একদম ভাগি পৰিব। গতিকে প্ৰথম এটা পাৰ্মানেণ্ট খুঁটা বেলেগ এটা লৈ লোৱাটো ভাল বুলি ক'ম। এনেই ইউটিউবৰ পৰা আপোনাৰ মন্থলি কিমান ইনকাম হয়? নাই, মই এতিয়া ডাইৰেক্টলি ইউটিউব বুলি মই নকওঁ, কাৰণ মই অকল ইউটিউব নহয়, বাকী কিছুমান ৱেবছাইট বা ছ'চিয়েল মিডিয়াৰ পৰাও কৈ আছোঁ, ভাল ফোন এটা কিনিব পাৰোঁ আৰু বা হয় আৰু ইমান ডাইৰেক্ট ক'ব নোৱাৰোঁ, ভাল ফোন এটা কিনিব পাৰোঁ সেইটোৱে। আৰু এটা কোৱেশ্যন কৰিম, আপোনাৰ ল'ৰালি স্কুল মানে ক'ত পঢ়িছিলে আপুনি? শংকৰদেৱ বিদ্যা নিকেতন, মেলাচকৰ শিৱসাগৰ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ ছায়েন্সত, শিৱসাগৰ কলেজ। ডিগ্ৰী পঢ়িলোঁ BCA কম্পিউটাৰ এপ্লিকেশ্যনত, সেইটো মই বেংগলোৰ ইউনিভাৰ্চিটি। তাৰপিছত মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA কৰিলোঁ মই আছাম ডন বস্কো ইউনিভাৰ্চিটি, গুৱাহাটী আজাদ। আপোনালোকে গম পালে ভাস্কৰ দত্তৰ বিষয়ে বহুখিনি কথা, আৰু ভাস্কৰ দত্তক আমাৰ ডি নিউজৰ ফালৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ধন্যবাদ থাকিল দীপজ্যোতি আৰু ডি নিউজৰ সমূহ পৰিয়াললৈ ধন্যবাদ।